Hello everyone, কুমিচুৰুং কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভাল বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ মই নতুন ভিডিও এটা লৈ আহিছো আৰু আজিৰ ভিডিওটো মোৰ কিহৰ ওপৰত হয় থাম্বনেল চাই আপোনালোকে নিশ্চয় গম পাইছে চাগে আপোনালোকক মই দেখাম ধুনীয়া ধুনীয়া ব্লাউজ ডিজাইনৰ কালেকচন কেইটামান আৰু আপোনালোকে কমেন্ট বক্সত জনাব কোনটো বেছি ভাল লাগিছে কোনটো ডিজাইন আপোনালোকক বেছি ভাল লাগিছে আৰু লগতে দেখাম আমাৰ সকলোৰে প্ৰিয় মিচিং এগেগাছৰ মানে মিচিং সকলৰ ট্ৰেডিশনাল মেখেলা চাদৰ কেইজোৰমান আজি বেছি নেদেখাও দুই এজোৰ মানে দেখাম আৰু মোক বহুতে সুধি থাকে যে মিচিং মেখেলা চাদৰ দাম কিমান হয় আৰু কেনেকৈ কিনিব তো আপোনালোকে মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিব আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো মই ডেসক্ৰিপচনত দিয়া আছে সো আপোনালোকে চাই ল'ব আছে তেন্তে বেছি পলম নকৰা বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক দেখাইছো এয়া কলা মেখেলা চাদৰ জোৰ ইয়াকান এগেগাছৰ জোৰ খুব ধুনীয়া হয় আৰু এয়া হৈছে মেখেলাটো অথনি যোনটো দেখাইছিলো এয়া চাদৰখিনি আছিলে আৰু এয়া মেখেলাখিনি আৰু আমাৰ নেক্সট মেখেলা চাদৰজোৰ হৈছে এয়া খুব ধুনীয়া আৰু এই চাদৰজোৰ পটালি ডিজাইনত কৰা হৈছে আপোনালোকে চাই থাকক আপোনালোকে হেকন মই ধুনীয়াকৈ খুলি পিনি ডিজাইনখিনি দেখাই আছো কালাৰখিনি ইয়াত ধুনীয়াকৈ অহা নাই ইয়াতকৈ অলপ ডাৰ্ক হয় যেব আপোনালোকক দেখাই আছো এয়া হৈছে পটালি ডিজাইনৰ চাদৰ আৰু কালাৰখিনি এনেকা হয় মই এতিয়া লাইটখিনি জ্বলাই দিলো সো অৰিজিনাল কালাৰটো এনেকুৱা হয় খুব ধুনীয়া কেমেৰাত কেনেকুৱা আহিছে নাজানো বাট ৰিয়েলত আৰু কালাৰখিনি ধুনীয়াকৈ উঠে সো এয়া হৈছে পটালি ডিজাইন আৰু এয়া নেক্সট মেখেলা চাদৰজোৰ এয়া বহুত ধুনীয়া হয় আৰু এয়া হৈছে ৰেবি গাছৰ আৰু নেক্সট হৈছে এয়া চাদৰজোৰ এইখিনি খুব ধুনীয়া লাগিলে মোৰ সেইকাৰণে আপোনালোকক ভাবিলো দেখাই দিও এনেকৈ দহি বটা আছে ইয়াত খুব ধুনীয়া হয় চাদৰজোৰ আৰু নেক্সট হৈছে এয়া গ্ৰীন কালাৰৰ মেখেলা খুব ধুনীয়া হয় এটো আসলতে পিসখিনি আপোনালোকে ব্লাউজ আৰু মেখেলা এনেকৈ চিলাব পাৰে এয়া মেখেলাখিনি চিলাই লৰো ব্লাউজখিনি চিলোৱা নাই এতিয়া দেখাই দিলো আৰু নেক্সট এয়া খুব ধুনীয়া এটা মেখেলা আৰু এয়া ব্লাউজৰ পিস আছিলে এই ব্লাউজৰ পিসখিনিকে মেখেলাকে চিলাই লৈছে তাৰ ওপৰত এয়া পটিখিনি দি দিছে আৰু খুব ধুনীয়া আসলতে পটিখিনি দিয়াৰ পাছত আৰু বেছি ধুনীয়া লাগিছে সো এতিয়া বলক ব্লাউজৰ কালেকচনখিনি চাই লওঁ এতিয়া আৰু এই ব্লাউজৰ ডিজাইনবোৰ চিলাই মোৰ বায়ে আগৰ ভিডিওত আপোনালোকক বাক দেখাইছিলো যেতিয়া আমি স্পাইসি নুডলছ চ্যালেঞ্জ কৰিছিলো তেতিয়া সো এয়া আৰু খুব ধুনীয়া ধুনীয়া ব্লাউজৰ ডিজাইন আছিলে এতিয়া নাই আৰু সকলোবোৰ মানুহখিনি লৈ গলগে সো দেখাব নোৱাৰি যিমানখিনি আছে আপোনালোকক দেখাই দিছো আৰু সেকেন্ড বহুত ধুনীয়া এটা ব্লাউজ এটো দীঘল হাত দিয়া আছে ইয়াতে আৰু সবতকে বেছি মোৰ এটো ভাল লাগিছে এয়া চাইছে না এনেকৈ নেট দিয়া আছে আৰু এয়া পটিটো ব্লাউজটো খুব ধুনীয়া লাগিছে আৰু এনেকৈ গলা চেক দিয়া
আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে মোৰ আজি এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যোনসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। আজিলৈ আহোঁ, চি ইন মাই নেক্সট ভিডিঅ'।